নমস্কাৰ। মোৰ নতুন ইউটিউব চেনেল জীৱনৰ পম খেতিলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইবাৰ, লাইক, কমেণ্ট কৰিছে আৰু মোক অনুপ্ৰেৰণা দিছে, তেওঁলোকলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আৰু মোক উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আজি মই নতুনকৈ দুটা কবিতা আবৃত্তি কৰিম বুলি ভাবিছোঁ। এতিয়া সন্ধিক্ষণত এই কবিতাটোৰ সৃষ্টি হৈছিল। যোৱা 30 তাৰিখে গধূলি সময়ত এজাক বতাহ বৰষুণ কঢ়িয়াই আনিছিল আৰু সেই সন্ধিক্ষণত মোৰ শব্দৰ অনুভৱত মই এটি কবিতা লিখিছিলোঁ আৰু সেই কবিতাটো আজি মই আবৃত্তি কৰিম। আপোনালোকৰ অনুপ্ৰেৰণা, উৎসাহে মোৰ একমাত্ৰ সম্বল। মোৰ নতুন চেনেল জীৱনৰ পম খেতি ইউটিউব চেনেলটোক আগুৱাই নিয়াৰ। মোৰ কবিতাটো এতিয়া মই আপোনালোকক পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম বৰদৈ চিলাজনী তুমি আহিলা। আহো নাহো বুলিয়ে আহিল সন্ধিয়াৰ বৰষুণ চাপ। বৰষুণে দিলে বতৰা তুমি আহিলা বুলি, মোৰ মৰমৰ বৰদৈ চিলাজনী। টোপালবোৰে টুপ টুপ শব্দৰে জংকাৰিত উঠাইছে হিয়া দিয়াৰ সুললিত সুৰ। সেই সুৰতেই মৃদু কম্পন আঘোণৰ উদং পথাৰ হৃদয়ত তুমি বৰদৈ চিলা হৈ আহিলা মোৰ অগোচৰে। তোমাৰ চাদৰৰ ফাকে ফাকে সৰি পৰা বগা মুকুতাই আনিলে জীপালতা। দেহৰ ফাকত হৃদয়ৰ মাজত চেঁচা চেঁচা লগা শীততাৰ শোভা। বহুদিন হ'ল নীৰৱতাৰে ঢকা নিসংগতা খাবতি লোৱা বুকুৰ মাজত ৰৈ থকা অবৈত্য প্ৰেমৰ কথা। উকা উকা লাগি যোৱা বুকুখন প্ৰাণোচ্ছল হৈ উঠিল তুমি অহাৰ কাৰণে। তুমি আহিলা ভগ্ন হৃদয়ৰ জোৱাৰ আনিলে নতুনৰ বতৰাই। তুমি যেন পূৰ্ণিমাৰ জোন মোৰ নিশাৰ আকাশৰ। পৰা স্নিগ্ধতাৰ গুপুতে ৰখা হিয়াত সুবাসিত এপাখি হাস্তা হানা সুবাস বিলোৱা। আঁতৰি নাযাবা মোৰ বৰদৈ চিলাজনী, উকা হৈ পৰিব তোমাৰ বাবে সময়বোৰ। তোমাৰ সতে প্ৰেমত ৰাগীত উন্মনা সংগীহীন হ'ব মোৰ তুলিকা শব্দৰ। হেন্দলিত হোৱা মূৰ্ছনা হ'ব অৱসান, বিষাদে উপচি পৰিব হিয়া জ্বলি। তুমি আঁতৰি নাযাবা বৰদৈ চিলাজনী। নমস্কাৰ।